কৃষ্ণ বৃন্দাবনত যত গোপী তত কৃষ্ণ হৈ ৰাস আৰম্ভিলে পৰম গুৰু আমাৰ সকলোৰে পিতা কৃষ্ণ ইজনীও পালে কৃষ্ণ সিজনীও পালে কৃষ্ণ গোটেই কৃষ্ণময় হৈ পৰি বৃন্দাবন আৰু গোপীসকলে যেতিয়া কৃষ্ণক হাততে পালে পাই গোপীসকলৰ মনত অহংকাৰ হৈ গ'ল যে আমাৰ সমান আৰু সৌভাগিনী নাই পৰম পুৰুষ প্ৰভু ভগৱন্তক আমি হাততে পালোঁ তেতিয়া প্ৰভু ভগৱন্তই ভাবিলে যে এতিয়া গোপীসকলৰ মনত ভক্তি ভাৱ নাই অহংকাৰে ঠাই পালে সেই কথা কিন্তু গ্ৰাহকজনৰো হৈছিলে হয়নে যেতিয়া সেই সৰুবাৰত গ্ৰাহটোৱে গজেন্দ্ৰক ধৰিছিলে আৰু তেতিয়া গজেন্দ্ৰই ভাবিছিলে যে মোৰ সৰু বলৱন্ত ত্ৰিভুৱনে নাই তথাপিতো আজি মোক জলগ্ৰাহে খায় মোৰ সমানে ইমান ডাঙৰ প্ৰাণীটোক অকণমানি ঘৰিয়ালটোৱে ধৰি ৰাখিব পাৰে নেকি কিন্তু সহজ বৎসৰ যিটো দুৰ্লভকৈ ৰাখে জানিলো সুমন্দি কৰিলো বিভা তাৰ কাষে আমাৰ পৰম কৃপালী গুৰুজনাই কীৰ্তনত খুব ধুনীয়াকৈ লিখিছে হয়নে কিয় নোৱাৰিলে কিয়টো আচলতে বহুত ডাঙৰ কথা কিয় নোৱাৰিলে এটা ডাঙৰ জীৱ গজেন্দ্ৰ হয়নে ইমান ডাঙৰ কিন্তু অকণমানি গ্ৰাহটোৱে কামুৰি ধৰি ৰাখিলে অহংকাৰ মই বৰ বুলি যেতিয়া নিজকে ভাবিব সেই ব্যক্তিৰ কিন্তু কেতিয়াও আৰু উত্তৰণ নহয় সেই ভাবিব অহংকাৰে দৰ্পশূন্য গোপীসকলৰ তেনেকুৱা হৈছিলে কৃষ্ণক পালোঁ সেই ভাৱটো যেতিয়া ভিতৰত হ'ল তেওঁ ভক্তি প্ৰেমত গোপীসকল নাথাকি অহংকাৰত গদগদ হ'ল আৰু কৃষ্ণই তেতিয়া ভাবিলে যে এই সময়ত যদি আমি গোপীসকলক দেখিকা নিদিওঁ তেতিয়াহ'লে আৰু গোপীসকলে ভক্তি প্ৰেমত নিজকে নিমজ্জিত নকৰিব কি কৰিলে যে বৃন্দাবনৰ মাজত গোপীসকলৰ মাজৰ পৰা কৃষ্ণ অন্তৰ্ধান হ'ল তাৰ পাছত কি হ'ল গোপীৰ পৰমইটো দেখি কৃষ্ণ কৃষ্ণ বুলি
আজি ইয়াত কিছুমান ভাওনা হ'ব যিয়ে ভাওনা নহওক যুধিষ্ঠিৰে হওক বিষ্ণুৱে হওক ভীমে হওক যিয়ে নহওক তেওঁলোকে যদি সেই নিজৰ সেই চৰিত্ৰটো নাইকিয়া কৰি সেই ভাৱৰীয়াজনৰ চৰিত্ৰটো ল'ব পাৰে তেতিয়া